हाय फ्रेंड्स আজি তাৰমানে কি সবে ইউটিউব চেনেল খুলে মই এটা ইউটিউব চেনেল খুলিম বুলি ভাবিছোঁ যেহেতু বেকাৰ ল'ৰা কাম ধান্দা নাই গতিকে ইউটিউব চেনেল খুলি মাহত যদি উপাৰ্জন কৰাব পৰা যায় তেনেদৰে কোনো ধৰণৰ আপত্তি আমি নাই বুলি ভাবোঁ গতিকে আজি এই ব্লগটোৰ জৰিয়তে আপোনালোকক এই বুজাব খুজিছোঁ যে নতুন আজি প্ৰথমৰ ইউটিউব চেনেল গতিকে আমি এটা আপোনালোকক মেছেজ দিব খুজিছোঁ যে ডেকা ল'ৰাবিলাক ঘৰতে এনেই বহি নাথাকে আমি যদি ইউটিউব চেনেলটো খুলি নিজাকে কিছুমান আমি টেকনিকেল ভিডিঅ' হওক বা ব্লগ হওক এনেধৰণৰ জৰিয়তে যেতিয়া মানুহবিলাকক আমি জনাব পাৰোঁ বা আমি কিমান জ্ঞানী বা আমি কিমান সজাগ প্ৰকৃতিৰ প্ৰতি গতিকে আমাৰ কি হ'ব নিজৰ লগতে বেলেগৰো আমাৰ কি হ'ব ভাল হ'ব গতিকে আজি নতুন ব্লগ প্ৰথম ব্লগ ভুল হ'বও পাৰে সেইটো প্ৰব্লেম নাই কোনো আজি তাৰমানে কি আপোনালোকক দেখাব বিচাৰিছোঁ আমি আমাৰ গাঁওখন আমাৰ ভিলেজ আমাৰ গাঁওখন কিমান ধুনীয়া কিমান বেয়া কিমান ভাল লগা কিমান মৰম লগা সেইটো আমিতো আমাৰ মনত সদায় মৰম লগা কিন্তু বেলেগৰ মনত কেনেকুৱা সেই বস্তুটো আজি ব্লগৰ জৰিয়তে আপোনালোকক মই দেখুৱাই দিছোঁ বস্তুটো আপোনালোকক চিষ্টেমবিলাক এইটো আমাৰ পথাৰ এখন এই পথাৰখন চাওক কি ধুনীয়া মৰম লগা চাৰিওফালে খেতি কৰা হৈছে এইবিলাক পানী চাওক কি ধুনীয়াকৈ যাই আছে চাফা পানী খাব পাৰে আপোনালোকে খাব বিচাৰিছে যদি পিয়ৰ হয় এইবিলাক আগত আছে আপোনাৰ ৰোৱনী মই জুম কৰি দেখুৱাই দিছোঁ ইহঁতে কি বহি নাথাকে ঘৰত পেক কৰি নিজৰ উপাৰ্জন নিজে উলিয়াই লৈছে চাব পাৰে পেক কৰি আছে তাৰপিছত এইটো চাইডে আছে আমাৰ ভূটান পাহাৰ বুলি কয় যি আমাৰ বিদেশী গাত লাগি থকা ৰাষ্ট্ৰ ইয়াত আমাৰ চাব পাৰে এইখন পাহাৰ আপোনালোকে দেখা পাইছে এইটো আমাৰ কাষতে হয় গাঁৱৰ আপোনালোকে আহিলে কেতিয়াবা আহিব পাৰে ইয়াত আপুনি ট্ৰেক্টৰ দেখা পাইছে মানুহবিলাকে নিজৰ উপাৰ্জন নিজে উলিয়াই লৈছে ট্ৰেক্টৰৰ হাল মাৰি আছে আৰু ইয়াত আমাৰ চকী আছে এইটো চাইডে আপুনি লোকে গ'লে দেখা পাব এইটো চকী আছে ভূটান আছে বগামাটি আছে এইবিলাক আপোনালোকক মই কি কৈ আছিলোঁ মানে কি আমি যদি বেলেগ জেগাত ফুৰিবলৈ যোৱাৰ উপৰিও আমি যদি এইবিলাক জেগাত কিছুমান আহিকে নিজা ব্লগ বিচাৰি লওঁ মানে কি ইয়াতো আছে আপোনাৰ চাব লগা আপোনালোকৰ বহুত বস্তু আপোনালোকে হয়তো দেখা নাই আমাৰ গাঁৱত এইবিলাক বস্তু কি উপলব্ধি হৈ আছে মানে কি এইবিলাক বিচৰাৰ অভাৱ গতিকে আমি যদি এইবিলাক জেগাত আহি কিনে নানান নতুন আমি কিছুমান কথা মানুহবিলাকৰ মাজত আমি লৈ আহিব পাৰোঁ তেতিয়া আমাৰ কি হয় আমাৰ জেগাৰ উন্নতিৰ লগতে আপোনালোকৰো ভাল হয় মানে কি দুই চাৰিটা কথা জানিব পাৰিব সেইটো ভাল উপদেশ বুলি মই ভাবোঁ গতিকে আজি ফাৰ্ষ্ট ব্লগ সিটোলৈ আপোনালোকক মই যাত্ৰাতে মানে ফাৰ্ষ্টতে ক'লোঁ আৰু মানে কি ভুল হ'ব পাৰে এইটো লৈ আপোনালোকে দুখ চখ নধৰিব আৰু এনেকুৱা এটা জাষ্ট এনেকৈ কৰিলোঁ আৰু এইটো কৰি পোৱা নাই না চ' থেংক ইউ ছাবস্ক্ৰাইব লাইক এণ্ড যি আৰু এইবিলাক কৰি দিব আৰু থেংক ইউ Korkut